মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অসমীয়াৰ যুক্তাক্ষৰৰ বিষয়ে পঢ়িম। আহা আমি পাঠটো আৰম্ভ কৰোঁ। যুক্তাক্ষৰ বিলাক এনেধৰণৰ হয়, যদি কোনোবা এটা বৰ্ণ আৰু তাৰ লগত স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণ যিয়ে নহওক যদি যোগ হয়, তেতিয়াহ'লে আমি তাক কি বুলি কওঁ? যুক্তাক্ষৰ বুলি কওঁ। যুক্ত আখৰ মানে আখৰ লগ হয়, যুক্ত হয় তাতে। এতিয়া গড় লগত যদি উকাৰ যোগ হয়, তেতিয়াহ'লে কি হ'ব? গত হ্ৰস্ব উকাৰে গু হ'ব। আৰু গত হ্ৰস্ব উকাৰে গুটো আমি কেনেকে লিখিম? এই ধৰণে লিখিম। গত হ্ৰস্ব উকাৰে গু এই ধৰণে লিখিম। তালিব্য শৰ লগত যদি হ্ৰস্ব উকাৰ যোগ হয়, অৰ্থাৎ এইটো চিম্বল, তেতিয়াহ'লে কি হ'ব? তালিব্য শ হ্ৰস্ব উকাৰে সু হয়, কিন্তু আমি কি লিখিম? এই ধৰণে লিখিম। তালিব্য শ হ্ৰস্ব উকাৰে সু। ইয়াত দেখুওৱা হৈছে শুৱনি। উদাহৰণো এটা দি দিয়া হৈছে। হ যদি হয়, হৰ লগত হ্ৰস্ব উ অৰ্থাৎ হ্ৰস্ব উকাৰ যোগ হ'লে কি হ'ব? হত হ্ৰস্ব উকাৰে হু। সুৰ ঠাইত আমি কি লিখিম? এনেধৰণে লিখিম, হত হ্ৰস্ব উকাৰে হু। ৰ তাত হ্ৰস্ব উ অৰ্থাৎ হ্ৰস্ব উকাৰ যোগ হ'লে কি লিখিম? ৰত হ্ৰস্ব উকাৰে ৰু। আৰু ইয়াৰ ঠাইত আমি কি লিখিম? এইটো ৰত হ্ৰস্ব উকাৰে ৰু এনেধৰণে লিখিম। ইয়াত উদাহৰণো দিয়া হৈছে প্ৰতিটোৰে। ৰুগীয়া উদাহৰণ দিয়া আছে। ৰ তাত যদি দীৰ্ঘ উকাৰ হয়, এইটো দীৰ্ঘ উ, দীৰ্ঘ উকাৰ হ'লে কি হ'ব? ৰত দীৰ্ঘ উকাৰে ৰু। আৰু এই ৰত দীৰ্ঘ উকাৰে ৰুৰ ঠাইত আমি কেনেকে লিখিম? এই ধৰণে লিখিম। এইকেইটা অলপ বেলেগ ধৰণৰ, সেই গতিকে মই দিছো আকৌ এবাৰ। তালিব্য শ যদি হয়, তালিব্য শত তাৰ লগত যদি ৰ যোগ হয়, আৰু তেতিয়াহ'লে কি হ'ব? তালিব্য শৰ লগত যদি ৰ যোগ হয়, ধৰা হ'ল আমাৰ এই দুটাই আমি প্ৰথম চাওঁ, তেতিয়াহ'লে এনেধৰণৰ হ'ব। তালিব্য শ আৰু ৰ যোগ হ'লে স্ৰ এনেধৰণৰ হ'ব। স্ৰ এইডাল আহি যাব। ৰৰ ঠাইত কি হ'ব? এইডাল আহি যাব। স্ৰ হ'ল। আৰু তাৰ লগত যদি ইয়াৰ লগত যদি হ্ৰস্ব উ অৰ্থাৎ শ্ৰু হয়, মানে এই এল যদি আহি যায় হ্ৰস্ব উকাৰডাল, তেতিয়াহ'লে কি হ'ব? তালিব্য শ স্ৰ তাত হ্ৰস্ব উকাৰ শ্ৰু। এই ৰত যেনেকুৱাকে হৈছে ইয়াতে ঠিক তেনেধৰণে এইটো শ্ৰু হৈছে, অৰ্থাৎ শ্ৰুতলিপি। ডিক্টেশ্যন মানে কি আছে? শ্ৰুতলিপি। ঠিক আছে, আকৌ এবাৰ চাওঁ। গড় লগত হ্ৰস্ব উকাৰ যোগ হোৱাৰ লগে লগে কি হৈছে? গত হ্ৰস্ব উকাৰে গু হৈছে, অৰ্থাৎ শব্দটো কি হৈছে? গুৱাহাটী। তালিব্য শৰ লগত হ্ৰস্ব উকাৰ যোগ হয়, শুৱনি হৈছে। তালিব্য শ হ্ৰস্ব উকাৰে সু, তাত দন্তীয়া ন তাত হ্ৰস্ব ইকাৰ শুৱনি। হত হ্ৰস্ব উকাৰে হু অৰ্থাৎ হুঁচৰি। ৰত হ্ৰস্ব উকাৰে ৰু ৰুগীয়া এটা শব্দ দিছে। ৰত দীৰ্ঘ উকাৰে ৰু ৰূপহী। আৰু তালিব্য শ যোগ ৰ স্ৰ আৰু তাত হ্ৰস্ব উকাৰ অৰ্থাৎ এই হ্ৰস্ব উকাৰডাল লগ লাগি কি হৈ গৈছে? শ্ৰুতলিপি। শ্ৰু আৰু শ্ৰুতলিপি। ঠিক আছে, নেক্সট শ্লাইডলৈকে আহিছো আহা। ইয়াত কোৱা হৈছে যুক্তাক্ষৰ কি? ক আৰু যদি মূৰ্ধন্য লগ হয়, এই ক আৰু যদি মূৰ্ধন্য লগ হয়, তেতিয়াহ'লে কি হ'ব? ক্ষয় হ'ব। ক্ষয় এটা আমাৰ বৰ্ণ আছে অলৰেডি, কিন্তু এই ক্ষয়টো হৈছে কি? যুক্ত বৰ্ণ। এই ক আৰু মূৰ্ধন্য লগ হৈহে ক্ষয় হৈছে। যেনেকুৱা ৰক্ষা কৰা বুলি ক'লে কি লিখিম? ৰক্ষা লিখিব লাগিলে ৰ ক্ষয় তাত ৰক্ষা, হিন্দীত ৰক্ষা। মূৰ্ধন্য ন তাৰ লগত যদি মূৰ্ধন্য ত যোগ হয়, তেতিয়াহ'লে নইত্যান্ত হ'ব। ঘণ্টা, কণ্টক এইবিলাকত কি হ'ব? মূৰ্ধন্য ন আৰু ত যোগ হয়। মূৰ্ধন্য নইত্যান্ত অৰ্থাৎ মূৰ্ধন্য ন আৰু মূৰ্ধন্য ত যোগ হ'লে কি হ'ব? নইত্যান্ত হ'ব। মূৰ্ধন্য ন তাৰ লগত যদি মূৰ্ধন্য দ যোগ হয়, মূৰ্ধন্য দ যোগ হোৱাৰ লগে কি হ'ব? নইদ্যন্ত অৰ্থাৎ দণ্ড, পণ্ড, পাষণ্ড, পাণ্ডৱ এইবিলাকত কি হ'ব? নইদ্যন্ত হ'ব। ঠিক আছে, দন্তীয়া শৰ লগত যদি ক যোগ হয়, শইকীয়াজ ক হ'ব, এইটো হ'ব, এইটো লিখিব লাগিব শইকীয়াজ ক। ধৰা হ'ল স্কুল, স্কুলত এই শইকীয়াজ ক হ'ব। স্কেলত হ'ব, ইয়াত মই হিন্দীটো লিখি থৈছো স্কুল। দন্তীয়া শৰ লগত যদি ম যোগ হয়, স্ম হ'ব। স্মৰণ, স্মৰণত কি হ'ব? দন্তীয়া শ আৰু ম যোগ হয় স্ম, ৰ মূৰ্ধন্য ন স্মৰণ। এই স্মৰণটো মই লিখিছো। স্মৃতি এইবিলাকত কি? দন্তীয়া শ আৰু ম যোগ হ'ব। বিস্ময় এইবিলাকত কি হ'ব? গোটেই এই দন্তীয়া শ স্ম হ'ব। মূৰ্ধন্য শ
তাৰ লগত যদি ন যোগ হয় তেতিয়াহ'লে সন্ন্যাস ন হ'ব কৃষ্ণ, ইয়াত দেখুওৱা আছে কৃষ্ণ, বৈষ্ণৱ, বিষ্ণু কি হ'ব এইবিলাকত মূৰ্ধন্য সন্ন্যাস ন। মূৰ্ধন্যাসৰ লগত যদি মূৰ্ধন্যাত যোগ হয় তেতিয়াহ'লে কি হ'ব সৈতেষ্ট, যেনেকুৱা কাষ্ট, কষ্ট, দুষ্ট, পুষ্ট এইবিলাকত কি হ'ব মূৰ্ধন্য সৈতেষ্ট। দন্তীয় আখৰৰ লগত যদি দন্তীয়াতৰ যোগ হয় তেতিয়াহ'লে কি হ'ব দন্তীয়া সৈতেষ্ট হ'ব। সমস্ত, সমস্ত বুলি কওঁ যে আমি সমস্ত হিন্দীত। তাৰপিছত পৰাস্ত হিন্দীত কি পৰাস্ত, সিদ্ধ হস্ত এইবিলাক। দন্তীয়াৰ দৰ লগত যদি দন্তীয়া ধ যোগ হয় দৈধ্য ধ হ'ব, এনেধৰণে লিখিব লাগে। যেনেকুৱা সিদ্ধ, যুদ্ধ, হিন্দীত হ'লে কি হ'ব যুদ্ধ, বুদ্ধ, বুদ্ধদেৱৰ কথা কৈছে বুদ্ধ, আৰু হিন্দীত হ'লে বুদ্ধ। দন্তীয়া আখৰৰ লগত যদি ক যোগ হয় তেতিয়াহ'লে কি হ'ব শইকেশ ক, দন্তীয়া শইকেশ ক। এইকেইটা মনত ৰাখিবা, এক্সামত এইকেইটাই দিব। পুৰস্কাৰ, পুৰস্কাৰত এই তলৰটো বহাই দি দিব, শুদ্ধ নে অশুদ্ধ লিখা আহি যাব। শুদ্ধকৈ লিখা বুলি ক'লে এইটো শুদ্ধ। পুৰস্কাৰ, তিৰস্কাৰ এইকেইটা চাব, খুব দৰকাৰী এইকেইটা, এইকেইটা আহিবই। নমস্কাৰ মই হিন্দীতো লিখি দিছো, একে নিচিনা তাৰমানে। পুৰস্কাৰ দন্তীয়া স আৰু ক যোগ হৈছে, তিৰস্কাৰ, নমস্কাৰ, ঠিক আছে। আকৌ মূৰ্ধন্য শইকেশ ক হোৱাৰ লগে লগে কি হৈ গৈছে, মূৰ্ধন্য শইকেশ ক, স আৰু ক যোগ হয়, মূৰ্ধন্য স আৰু ক যোগ হয়। পৰিষ্কাৰ আৰু বহিষ্কাৰত মূৰ্ধন্য শইকেশ ক বহে। পৰিষ্কাৰ, বহিষ্কাৰ হিন্দীটো একে ধৰণৰ। এইকেইটা দৰকাৰী, এইকেইটাৰ পৰাই আহিব। মই কালাৰটো বেলেগ কৰি দি দিওঁ। এইকেইটা খুবেই দৰকাৰী। দন্তীয়া স আৰু ক যোগ হয় দন্তীয়া শইকেশ ক। কি কি আছে এইকেইটা, এইকেইটা আহিব। পুৰস্কাৰ চাবা, তিৰস্কাৰ, নমস্কাৰ ইয়াত আহি যাব পাৰে 1 নম্বৰ ইয়াৰ পৰা। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কি আছে, এইটো আছে মূৰ্ধন্য স আৰু ক, তেতিয়াহ'লে কি হ'ব শইকেশ ক। এই শইকেশ কটো কি হ'ব পৰিষ্কাৰ, বহিষ্কাৰ, পৰিষ্কাৰ আৰু বহিষ্কাৰত এই শইকেশ কটো বহে, ঠিক আছে। পৰিষ্কাৰ, বহিষ্কাৰ মই হিন্দীত লিখিছো। এই পাঁচটাৰ যিকোনো দুটা আহিবই, এইটো ইম্পৰ্টেণ্ট, এইকেইটা চাবা। নেক্সট চাওঁ আহা, উঙ আৰু তাৰ লগত যদি ক যোগ হয়, উঙৈকে অংক, যেনেকুৱা অংক, শংকা, ডাংকোপ, ফিতাহি মাৰি ক'লে কি বুলি কোৱা হয় ডাংকোপ, জোখতকে বেছি ক'লে তাৰমানে। উঙ তাৰ লগত যদি স যোগ হয় উঙৈ শংখ, শংখ। উঙ তাৰ লগত যদি গ হয় উঙৈ গংগ, গংগা, গংগা নদী, বংগ, বেংগল, ভংগ মানে কিবা ভাঙি দিয়া বা বাতিল কৰা, ভংগ কৰা। তাৰপিছত আমি আৰু এটা ক'ব পাৰো লিংগ, লিংগ এনেকে লিখিব পাৰো, লিংগ। তাৰপিছত আহি গ'ল নিয়, নিয়ৰ লগত যদি খ যোগ হয় নিৰ্ঘংস, জংঘল, জংঘলক আমি কি কওঁ হাবি মানে জংঘল। হ আৰু ম লগ হৈ কি হয় হম্য ম, ক্ষৰ নিচিনাই হয়, বাট ইয়াত কি হয় একে ইফালৰ পৰা টানা যায়। ব্ৰহ্মা, ব্ৰহ্ম, ব্ৰহ্মা, এইটো ব্ৰহ্ম আৰু এইটো ব্ৰহ্মা। হন্যাস ন, হ আৰু দন্তীয়া ন যোগ হয় হন্যাস ন, অহ্ন, আহ্নিক, পৰাহ্ন। তাৰপিছত হ আৰু ৰ যোগ হয় ৰ হয় হ্ৰদ, হ্ৰদ, হ্ৰস্ব, হ্ৰস্ব মানে চুটি। হ যোগ ৰি, ৰিকাৰ যোগ হয় ৰি, আমি ব্যঞ্জন বৰ্ণ পঢ়োতে পাইছিলো হৃদয়, ৰি। ঋষিকেশ, ন তাৰ লগত যদি ৰি যোগ হয়
নৃ নৃপত্নী দন্তীয়া ন তাত ৰিকাৰ নৃপতি নৃত্য এইবিলাক হয় হা নৃপতি নৃত্য এইটো নৃপতি আৰু এইটো নৃত্য দন্তীয়া ন তাৰ লগত যদি ধ যোগ হয় দন্তীয়া নধ্যান ধ অন্ধ বন্ধ কৰা তাৰমানে কান্ধ চলজাৰ দন্তীয়া নৰ লগত যদি মূৰ্ধন্য ঠ যোগ হয় নধ্যান ঠ কণ্ঠদান কৰা বুলি কওঁ যে চাউণ্ড শব্দৰ মাত বৈকুণ্ঠ আকণ্ঠ এইবিলাক এইখিনি ভালদৰে চাবা ইয়াৰ পৰা আহিব পাৰে নেক্সট চাওঁ আহা দন্তীয়া নৰ লগত যদি দন্তীয়াৰ ঠ যোগ হয় তেতিয়াহ'লে নধ্যান ঠ দন্তীয়া ন আৰু তলত হৰ নিচিনা আহি যায় যেতিয়াই আমি লিখো তেতিয়াহ'লে অট'মেটিক লৈ লয় যেতিয়াই নধ্যান ঠ পাম পন্থা লিখিম গ্ৰন্থ লিখিম পন্থা পন্থ গ্ৰন্থ এইবিলাক লিখিলে কি নধ্যান ঠ লিখিম ন দন্তীয়া ন তাৰ লগত যদি দ হয় দন্তীয়া দ তেতিয়া নধ্যান দ নন্দ মন্দ আনন্দ মন্দিৰ এইবিলাকত কি হ'ব নধ্যান দ তাৰপিছত দন্তীয়া নৰ লগত যদি দন্তীয়া ত যোগ হয় তেতিয়াহ'লে কি হ'ব আৰু তাৰ লগত যদি ৰও যোগ হয় নধ্যান ত্ৰ হৈ যায় হা নধ্যান ত্ৰ মনত ৰাখিবা এইবিলাক মই আৰু এটা ইয়াত দেখাই দিওঁ দন্তীয়া নৰ লগত যদি দন্তীয়া ত যোগ হয় তেতিয়াহ'লে আমি লিখিম দন্তীয়া নধ্যান ত এনেকে লিখিম আকৌ ইয়াৰ লগত যদি ৰ যোগ হয় তেতিয়াহ'লে এইটো হৈ যাব ঠিক আছে নধ্যান ত্ৰ তাৰপিছত দন্তীয়া নৰ লগত যদি ৰ যোগ হয় তেতিয়াহ'লে কি লিখিম দন্তীয়া নৰ লগত যদি দন্তীয়া নৰ লগত যদি ধ যোগ হয় নধ্যান ধ তাৰ লগত যদি ৰ যোগ হৈ যায় তেতিয়া আমি কি লিখিম নধ্যান ধ্ৰ অৰ্থাৎ মই ইয়াতে লিখিয়ে দিছো এইখিনিলৈকে কি হৈ আছিল নধ্যান ধ হৈ আছিল তাৰ লগত ৰ যোগ হোৱাৰ লগে লগে কি হৈ গ'ল এইটো হৈ গ'ল নধ্যান ধ থ্ৰ অন্ধ্ৰপ্ৰদেশ অন্ধ্ৰ ৰন্ধ্ৰ তেনেকুৱা ধৰণৰ আগৰ কেইটা কি আছিল নধ্যান ত অহাৰ লগে লগে তাৰ লগত ৰ যন্ত্ৰ মন্ত্ৰ নিমন্ত্ৰণ দন্তীয়া ন ধ আৰু ৰ যোগ হলে নধ্যান ধ্ৰ হয় অন্ধ্ৰ ৰন্ধ্ৰ দন্তীয়া নৰ লগত যদি ম যোগ হয় নধ্যান ম এইটো জন্ম এই জন্ম সন্মান দন্তীয়া তৰ লগত যদি ৰ যোগ হয় ত্ৰ হয় পাত্ৰ পুত্ৰ পবিত্ৰ এইবিলাক দন্তীয়া তৰ লগত যদি ৰি যোগ হয় তেতিয়াহ'লে কি হ'ব তৃণ তৃতীয় তৃষ্ণা ন্যৰ লগত যদি জ যোগ হয় ন্যয়জন জ আঞ্জা নিৰঞ্জন গুঞ্জন বুৰঞ্জী ন্যৰ লগত যদি প্ৰথম ছ যোগ হয় নয়চন ছ অঞ্চল কাঞ্চন সঞ্চয় মানে কি ছেভ কৰা জয়ৰ লগত যদি ন্য যোগ হয় কি হ'ব জয়ন্যজ্ঞ হ'ব যেনেকুৱাকে বিজ্ঞান অজ্ঞান অজ্ঞ যজ্ঞ ঠিক তেনেধৰণে ন্যৰ লগত যদি ছ যোগ হয় দ্বিতীয় ছ তেতিয়াহ'লে ন্যয়চন ছ হ'ব যেনে বাঞ্ছা বাঞ্ছনীয় ঠিক আছে এটা কথা মনত ৰাখিবা ন্যৰ লগত বৰ্গীয় জ যোগ হলে ন্যয়জন জ আকৌ ইয়াৰ যদি ৰিভাৰ্চটো হৈ যায় জৰ লগত যদি বৰ্গীয় জৰ লগত যদি ন্য যোগ হয় তেতিয়াহ'লে জয়ন্যজ্ঞ হ'ব এইটো হৈছে ন্যয়জন জ আঞ্জা নিৰঞ্জন গুঞ্জন বুৰঞ্জী এইবিলাক ঠিক তেনেধৰণে বৰ্গীয় জৰ লগত যদি ন্য যোগ হয় তেতিয়াহ'লে জয়ন্যজ্ঞ হ'ব বিজ্ঞান অজ্ঞান অজ্ঞ আৰু যজ্ঞ ঠিক আছে আজিলৈ ইমানতে এৰিছো পুনৰ লগ পাম ভালদৰে পঢ়িবা ধন্যবাদ